নমস্কাৰ। আজি এটি নতুন খণ্ডলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই এতিয়ালৈকে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ যথেষ্ট মই সঁহাৰি পাইছোঁ। বলক আমি আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ পূৰ্ব বাল্যকাল অৰ্থাৎ 2 বছৰ বয়সৰ পৰা প্ৰায় 5.5 পৰা 6 বছৰ বয়স, মানে আমি প্ৰাৰম্ভিক বিদ্যালয়ত মানে যিসকলে বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তৰ এই সময়খিনিত প্ৰায় অভিভাৱকসকলে বা প্ৰায় মাক দেউতাকসকলে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় শিশুসকলক লৈ। এই সমস্যাবোৰনো কি আৰু ইয়াৰ সমাধানৰ উপায়সমূহনো কি আমি আজি আৰম্ভ কৰিম। তো বলক আমি আৰম্ভ কৰোঁ। আমি প্ৰথমতে সমস্যা কি হয় আমি সেই বিষয়ে আলোচনা কৰোঁ। 1 নম্বৰ সমস্যা প্ৰায়ে দেখা যায় শিশুসকলৰ ক্ষেত্ৰত, খোৱা লোৱাৰ ক্ষেত্ৰত এই সময়খিনি প্ৰায়ভাগ মাক দেউতাকৰে এটা সমস্যাৰ সন্মুখীন হয়। ল'ৰা ছোৱালীক খাব নিবিচাৰে বা জোৰকৈ খোৱালেও বমি কৰি দিয়ে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হয়। 2 নম্বৰত হয় তেওঁলোকে খুব ধেমালি কৰে আৰু সেই ধেমালিৰ মাধ্যমত কিছুমান সৰু সুৰা দুৰ্ঘটনাৰো সন্মুখীন হয়, তাৰ লগতে সৰুৰ লগতে কেতিয়াবা ডাঙৰো দুৰ্ঘটনা হোৱা দেখা যায়। 3 নম্বৰত শৌচ পেচাবৰ ক্ষেত্ৰত কিছুমান প্ৰায়ভাগ ল'ৰা ছোৱালীকে দেখা যায় কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সময়ত তেওঁলোকে শৌচ পেচাব নকৰে, ফলত বিভিন্ন ধৰণৰ পেটৰ অসুখ হ'বলৈ আৰম্ভ কৰে, হয়নে? তাৰপিছতে তেওঁলোকে কি হয়, সামাজিক সমযোজন মানে মানুহৰ লগত কি ধৰণে মিলা মিছা কৰিব লাগে, এইও এটা সমস্যাৰ সন্মুখীন হ'ব মানে প্ৰায়ে হয়। কাৰণ প্ৰায়ভাগ এই বয়সৰ ল'ৰা ছোৱালীক অকলশৰীয়াকৈ থাকিব ইচ্ছা কৰে বা ঘৰৰ পৰা বাহিৰ নহয়। তো এনেকুৱা ধৰণৰ সমস্যাও মাক দেউতাকৰ সন্মুখীন হ'বলগীয়া হয়। তো এই সমস্যাসমূহ সমাধানৰ উপায়বোৰনো কি আছে, বা পঢ়া শুনাৰ ক্ষেত্ৰত আমি এই সময়খিনিত বা পঢ়া শুনা বা অন্যান্য সামাজিক সমযোজনৰ ক্ষেত্ৰতেই হওক বা যিসমূহ সমস্যা হৈছে সেই সমস্যাসমূহ সমাধানৰনো কি উপায় আছে। ইতিমধ্যে প্ৰায় বৈজ্ঞানিকসকলে বা মনোবৈজ্ঞানিকসকলে বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি পেলাই বিভিন্ন পদ্ধতি যদিও অৱলম্বন কৰিছে, কিন্তু সঠিক নিৰূপণ পদ্ধতি এতিয়ালৈকে কিন্তু আৱিষ্কাৰ হোৱা নাই। তথাপিতো আমি কিছুমান বস্তু আমাৰ জ্ঞানৰ দ্বাৰা আমি সেই সমস্যা যিসমূহ হয় এই সমস্যাসমূহ আমি সমাধানৰ চেষ্টা কৰিব পাৰোঁ। বলকচোন আমি কেনেকুৱা ধৰণৰ সমাধান আমি কৰিব পাৰোঁ। 1 নম্বৰতে ল'ৰা ছোৱালীক আমি এটি সুস্থ পৰিৱেশ দিব লাগিব। ল'ৰা বা ছোৱালীক যদি আমি ভাল মানুহ, ভৱিষ্যত যদি এজন সুস্থ নাগৰিক বা এজন ভাল মানুহ হ'ব আমি ইচ্ছা কৰোঁ বা চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকক প্ৰথম দিবলগীয়া আমি এটি সুস্থ পৰিৱেশ দিব লাগিব। কেনেকুৱা ধৰণৰ সুস্থ পৰিৱেশ? কোলাহলপূৰ্ণ যদি এটি পৰিৱেশত ল'ৰা ছোৱালী জন্ম হয়, অৰ্থাৎ পৰিৱেশটো যদি খুব হাই কাজিয়া বা বিভিন্ন ধৰণৰ কোলাহলপূৰ্ণ পৰিৱেশ হয়, তেনেকুৱা পৰিৱেশত থকা ল'ৰা ছোৱালীয়ে প্ৰায়ে আমি উগ্ৰ হোৱা দেখা যায়। তো ল'ৰা ছোৱালীক আমি চেষ্টা কৰিব লাগিব যাতে আমি তেওঁলোকক এটি সুস্থ পৰিৱেশ এটা দিব পাৰোঁ। 1 নম্বৰ। 2 নম্বৰতে ল'ৰা ছোৱালীক এই যিসমূহ শৌচ পেচাব বা টোপনিৰ ক্ষেত্ৰত যিসমূহ সমস্যা হয়, সেই সমস্যাসমূহ পৰাপক্ষত আমি কিছুমান ডাঙৰে কিছুমান নিয়ম আমি নিজে কৰিব লাগিব। কাৰণ শিশুসকল এই সময়খিনি অনুসৰণ প্ৰিয় হয়। মানুহক আপুনি যিখিনি কথা ক'ব বা শিকাব তাতকৈ আপোনাক অনুসৰণ কৰি বেছিকৈ শিকিবলৈ চেষ্টা কৰে। চ' আমি যদি কিছুমান সময়ত যদি শৌচ পেচাব বা সময়ত যদি কিছুমান কাম আমি কৰি যাওঁ, সেইসমূহ ল'ৰা ছোৱালীয়ে আমি নজনাকৈ বা ল'ৰা ছোৱালী নজনাকৈয়ে কিছুমান অনুসৰণ কৰে। চ' আমি যদি সঠিক পদ্ধতিত বা আমি সঠিক ৰূপত সঠিক সময়ত যদি আমি কামবিলাক কৰোঁ, নিশ্চয় ল'ৰা ছোৱালীবিলাকেও বা এই সময়ৰ শিশুসকলেও তেনেকুৱা ধৰণৰ কৰিব। তাৰপিছত আহিলে সুস্থ পৰিৱেশৰ পিছত আহিলে এটা কি, তেওঁলোকে যুক্তিপূৰ্ণ আচৰণ। এতিয়া আমি চাব ল'ৰা ছোৱালীবিলাকে এই সময়ত আমাক প্ৰায়ে আৰ্গুমেণ্ট কৰে, প্ৰায় কিছুমান কুৱেশ্যন কৰে। আমি এই সময়ত আৰু এটা কথা মনত ৰাখিব, এই সময়খিনি আমি প্ৰশ্ন সোধাৰ বয়স বুলিও কোৱা দেখা যায়। এই সময়খিনি প্ৰায়ে ল'ৰা ছোৱালী কি হয়, মাক দেউতাক বা অভিভাৱকৰ লগত প্ৰায় কিছুমান প্ৰশ্ন সোধে, প্ৰায় কিছুমান কুৱেশ্যন সোধে, কিন্তু যথাযথপূৰ্ণভাৱে আমি গাৰ্জেনবিলাকে বা অভিভাৱকবিলাকে বা মাক দেউতাকবিলাকে উত্তৰবিলাক আমি নিদিওঁ। বিভিন্ন ধৰণৰ ভাবিও যে তেওঁ সৰু ল'ৰা, তেওঁ ইমানখিনি বুজিব পৰা হোৱা নাই, এইটো কিন্তু ভুল ধাৰণা। তেওঁ আমাৰ পৰা যিখিনি জানিব বিচাৰিছে আমাৰ যথাসম্ভৱ উত্তৰ দিবৰ চেষ্টা কৰিব লাগে। আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয় হ'ল, আমি শিশুসকলক কেতিয়াও শিশুসুলভ আচৰণ কৰিব নালাগে।
মনত ৰাখিব। কিহৰ কাৰণে লাগে? শিশুসকলক কেতিয়াও শিশু বুলি আপুনি নাভাবিব। এটা কথা মনত ৰাখিব, আপুনি মই আমি যিকোনো প্ৰাপ্তবয়স্ক তাতকৈ শিশুৰ আমাতকৈ শিশুসকলে প্ৰায় 80% বুজিব পৰা, 80% আমাতকৈ অধিক দক্ষতা তেওঁলোকৰ বিকাশ হয় মগজুত। মনত ৰাখিব। তো এই সময়খিনিত আমি কিছুমান এনেকুৱা ভাবিব নালাগে যে শিশুৰ কাৰণে তাই হয়তো ল'ৰা বা ছোৱালীজনী জানিব নালাগে বা ইমানখিনি জনাৰ দৰকাৰ নাই। এইটো কিন্তু আমাৰ অভিভাৱকবিলাকৰ খুব বেয়া মানে এটা দিশ। আমি চাব লাগিব তেওঁ যিটো বিচাৰিছে তেওঁ আমি যথাসম্ভৱ খুব দায়িত্বশীলভাৱে আমি উত্তৰ দিয়াৰ চেষ্টা কৰিব লাগে। তাৰপিছত আহিলে কি, আমাৰ তেওঁলোকে কৌতূহলপূৰ্ণ হয়। কৌতূহলপূৰ্ণ মানে এনেকুৱা হয় তেওঁলোকক মানে হঠাৎ কি হয় কৌতূহলী হোৱা দেখা যায়। এনেকুৱা হয় কেতিয়াবা আপোনাৰ যে সৰু পুতলা এটাও তেওঁলোকে মানে কি এটা জীৱ থকা বুলি ভাবে, বা আমি ডাঙৰসকলে কি কয় যে তেওঁলোকক আমি ডাঙৰে যেনেকৈ মানে আমি খাওঁ, ঠিক তেনে শিশু মানে কি হয় শিশুসকলে যিসমূহ পুতলা আছে সেই পুতলাকো খুৱাবৰ চেষ্টা কৰে। এইটো একো বেয়া হেবিট নহয়। তেওঁলোকে আমাৰ যিটো আমাৰ পৰিৱেশ আছে সেই পৰিৱেশৰ লগত তেওঁৰ ভৱিষ্যত মানে চলিবৰ কাৰণে এইটো এটা হ'ল তেওঁলোকৰ অনুশীলন বুলি ক'ব লাগিব। তাৰপিছত আহিলে কি, আমি সঠিক শিক্ষণ পদ্ধতি। প্ৰায় আমাৰ ল'ৰা ছোৱালীক দেখা যায় আমি কোনো ধৰণৰ আগতীয়াকৈ আমি তেওঁলোকক ৰিহাৰ্চেল নকৰাকৈ বা আগতীয়াকৈ পূৰ্ব জ্ঞান নোলোৱাকৈ আমি তেওঁলোকক চিধা আমি ABCD বা অ আ ক খ বা অন্যান্য আমি শিকাবৰ কাৰণে চেষ্টা কৰোঁ। এইটো একচুৱেলি বৈজ্ঞানিকভাৱে এইটো ভুল পদ্ধতি। ল'ৰা ছোৱালীসকলক সদায় সেই যিটো আমাৰ পূৰ্ব বাল্যকৰ অৱস্থা 2 পৰা 6 বছৰ এই সময়খিনি ল'ৰা ছোৱালীয়ে কি কৰে, সদায় ৰং বিৰং কালাৰিং তেওঁলোকে ভাল পায়। ৰং বিৰঙৰ ছবি বা অন্যান্য তেওঁলোকৰ ভাল লগা বা মনোযোগ লগা তেনেকুৱা ধৰণৰ আপোনাৰ পুতলা এনেকুৱা ধৰণতে ভাল পায়। তো আমি চেষ্টা কৰিব লাগে তেওঁলোকক যাতে ৰং বিৰঙৰ ছবি বা পুতলাৰ মাধ্যমত আমি শিকাবৰ কাৰণে চেষ্টা কৰিব লাগে। বা নতুবা আজিকালি বিভিন্ন ধৰণৰ আপোনাৰ কিণ্ডাৰ গাৰ্ডেন স্কুলে হওক বা অন্যান্য বিভিন্ন ধৰণৰ ওলাইছে আজিকালি। আমি তেওঁলোকৰ পৰা আমি চেষ্টা কৰিব লাগে আমি শিক্ষণৰ পদ্ধতিসমূহ কি আৰু সেই শিক্ষণৰ পদ্ধতিসমূহ আমি যথাযুক্তভাৱে ঘৰত দিয়াৰ কাৰণে চেষ্টা কৰিব লাগে। তাৰপিছত আহিলে কি, আমি সঠিক পুৰস্কাৰ আৰু শাস্তি প্ৰদান। ল'ৰা ছোৱালী কি হয়, আমি কিবা এটা অকণমান সামান্য যেতিয়া দোষ কৰিলে আমি খুব তেওঁলোকক কি কৰোঁ, আমি ধমক মাৰি দিওঁ, তেওঁলোকক মনে মনে থাকিব দিওঁ। এনেকুৱা ধৰণৰ প্ৰায়ে আমি গাৰ্জেনবিলাকে কৰা দেখা যায়। এইটো কিন্তু সঠিক পদ্ধতি নহয়। আমি তেওঁলোকে যদি কিবা ভুল কৰিছে আমি সেইটো পৰাপক্ষত বুজাই দিব লাগে আৰু পৰাপক্ষত শাস্তিৰ পৰা ডাঙৰে মানে বিৰত থাকিব লাগে। তেওঁলোকক ইমান শাস্তি দিব নালাগে, সৰু সুৰা কিবা এটা দিব লাগে। কিছুমানে প্ৰায় অভিভাৱকবিলাকে খুব জোৰকৈ মাৰে কিবা কৰে। সেই ক্ষেত্ৰত কি ল'ৰা ছোৱালী বা সেই সময়ৰ শিশুসকলে কিন্তু মানে এটা বেয়া এটা দিশৰ পিনে বা তেওঁলোকৰ যিহেতু আত্মসন্মানবোধ জাগ্ৰত হয় সেই সময়খিনিত আৰম্ভ হয়, গতিকে তেওঁলোকৰ এটা আত্মসন্মানত আঘাত হয়। তো তেওঁলোকক কি কৰিব লাগে, সৰু সুৰা আমি ভুলতে কেতিয়াও মাৰিব নালাগে। আৰু কিবা যদি ভাল কাম কৰিছে তেওঁলোকক আমি পুৰস্কাৰ প্ৰদান কৰিব লাগে। পুৰস্কাৰ মানে কেনেকুৱা পুৰস্কাৰ, নাভাবিব যে আমি বজাৰৰ পৰা কিবা চকলেট আনি দিছোঁ বা অন্যান্য কিবা দিছোঁ, সেইটো নহয়। পুৰস্কাৰ মানে আপুনি ভালকৈ এষাৰ মাত দিলে বা ওচৰত আনি পেলাই অকণমান মৰম কৰি দিলে, বা এনেকুৱা ক'ব লাগে যে তোমাতকৈ ভাল ল'ৰা ইয়াত আৰু কোনো নাই, তুমি আটাইতকৈ ভাল ল'ৰা। যদি আমি তেনেকুৱা ধৰণৰ যদি আমি বুজোৱাৰ চেষ্টা কৰোঁ, আপোনালোকে নিশ্চয় আপোনাৰ যিটো শিশুটিৰ এটা আপোনাৰ সঠিক দিশ আপুনি নিৰূপণ কৰিব পাৰিব। আমি শিশুসকলক চেষ্টা কৰিব লাগে আমি যাতে কাৰ্যৰ মাজেদি আমি শিক্ষা দিব পাৰোঁ। বিভিন্ন ধৰণৰ হাতৰ মানে আমি ঘৰুৱা কিছুমান কামৰ মাজেদি যাতে আমি শিক্ষা দিব পাৰোঁ। তো আজি আছিলে এইখিনি, আমি অকণমান এইটো সৰু ভিডিঅ' এটা আছিলে। তো মই ভাবোঁ আপোনালোকে যথেষ্ট ভাল পাব। আপোনালোকৰ শিশুসকলৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও উপকাৰ হ'ব বুলি মই আশা কৰিছোঁ। তো শেষত মই আকৌ এবাৰ আপোনালোকক কৈছোঁ, মোৰ যিসকলে ভিডিঅ' চাই আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।